অহাকালি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে। আমাৰ এখন আসন খালী আছিলে, কিন্তু গোটেই গধূলিলৈকে আপোনালোকক মই অফিচত গৈ জনাব পাৰিম। কিন্তু এটা সম্ভাৱনা নিশ্চিতভাৱে আছে। অকণমান মই এটাই কথা কৈছো যে এতিয়াও আমি লাহে লাহে ষ্টেপবিলাক লৈ আছো। প্ৰথম দিনাৰ পৰাই মই আপোনালোকক কৈ আছিলো যে আমি খুব স্পীডত যাব খোজা নাই। প্ৰতিটো ষ্টেপ আমি লাহে লাহে লৈ গৈ থাকিম, যাৰ পৰা বড়োভূমিত শান্তিৰ যিটো আমি পৰিৱেশ নিৰ্মাণ কৰিছো সি যাতে সদায় শান্তিৰে থাকিব পাৰে। আমাৰ লক্ষ্যটো পলিটিক্স নহয়, আমাৰ লক্ষ্যটো মন্ত্ৰীসভা নিৰ্মাণ কৰা নহয়। আমাৰ মূল লক্ষ্যটো হৈছে বড়োভূমিত শান্তি আৰু সম্প্ৰীতি, সেইটোহে আমাৰ মূল লক্ষ্য। অহাকালি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে। আমাৰ এখন আসন খালী আছিলে, কিন্তু গোটেই গধূলিলৈকে আপোনালোকক মই অফিচত গৈ জনাব পাৰিম। কিন্তু এটা সম্ভাৱনা নিশ্চিতভাৱে আছে। অকণমান মই এটাই কথা কৈছো যে এতিয়াও আমি লাহে লাহে ষ্টেপবিলাক লৈ আছো। প্ৰথম দিনাৰ পৰাই মই আপোনালোকক কৈ আছিলো যে আমি খুব স্পীডত যাব খোজা নাই। প্ৰতিটো ষ্টেপ আমি লাহে লাহে লৈ গৈ থাকিম, যাৰ পৰা বড়োভূমিত শান্তিৰ যিটো আমি পৰিৱেশ নিৰ্মাণ কৰিছো সি যাতে সদায় শান্তিৰে থাকিব পাৰে। আমাৰ লক্ষ্যটো পলিটিক্স নহয়, আমাৰ লক্ষ্যটো মন্ত্ৰীসভা নিৰ্মাণ কৰা নহয়। আমাৰ মূল লক্ষ্যটো হৈছে বড়োভূমিত শান্তি আৰু সম্প্ৰীতি, সেইটোহে আমাৰ মূল লক্ষ্য।